আমি এটা চহৰমুখম অভিমুখে আহি আছোঁ আৰু কিছু সময় পাছতে গাড়ী যি জেগালৈকে যাব পাৰে সেই জেগালৈকে গাড়ী যাব, তাতে আমি নামিম, তাৰপৰা খোজকাঢ়িব লাগিব। ইয়াত মানে চহৰত ডাঙৰ গাড়ী এলাও নাই। এয়া আমাৰ গাড়ী আহি ৰ'লহি এই ষ্টপেজত। আৰু আপোনালোকে নিশ্চয় মন কৰিছে ৰাস্তাবিলাকৰ, আপোনাৰ এই ৰঙা আছে কিছুমান, তাৰ কাষতে কেনেলবিলাক আছে, ইয়াত চাইকেল অঁকা আছে, এইবোৰ চাইকেল লেন। ইয়াত মানে খুব ছিষ্টেমেটিক বস্তুবিলাক, আৰু ইয়াত খুব সাৱধান চাইকেলিষ্টৰ কাৰণে, কাৰণ চাইকেলবিলাক খুব তুফান গতিত চলাইছে। এতিয়া আমি খোজকাঢ়ি পেলাই আমি মেইন জেগালৈ যামগৈ। ইউৰোপ ভ্ৰমণত আহিলে এটা কথা মানি ৰাখিব লাগিব, ইয়াত বহুত কিন্তু খোজকাঢ়িব লাগিব, কাৰণ ইয়াৰ চহৰৰ ভিতৰত কোনো গাড়ী চলাচল নহয়। কি সুন্দৰ এখন বাছ। আৰু এটা মন কৰিছে টিক 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 টিককৈ এটা শব্দ হৈ আছে, সেইটো যিটো ৰেড লাইট জ্বলি আছে, ৰেড লাইটটো মানে যাতে ব্লাইণ্ডসকলে অনুভৱ কৰিব পাৰে তাৰ কাৰণে শব্দটো চলি আছে। এইবিলাক কানাল। চহৰখন এনেই এবাৰ আমি ঘূৰি চাই আছোঁ ক'ত কি আছে। যিপিনে চকু দিয়ে সেইপিনে আভিজাত্যৰ চিন আছে ইয়াত। আগৰ পুৰণি পুৰণি ঘৰবিলাক দেখিলে বুজা যায় তেওঁলোক কিমান পুৰণিৰ পৰা চহকী। এতিয়া আমি য'ত গৈ আছোঁ, ভিডিঅ'টো অলপ কপি চাম, মই কেমেৰাটো লুকুৱাই নিছোঁ। এই যে ৰঙা ৰঙা লাইট জ্বলি আছে, এইবিলাকে হৈছে আমষ্টাৰডামৰ, পৃথিৱী বিখ্যাত আমষ্টাৰডামৰ ৰেড লাইট এৰিয়া। আৰু ইয়াৰ ভিতৰতে প্ৰায় এপ্ৰক্সিমেট 301 ৰুম কেবিন আছে। আৰু এই ৰেড লাইট এৰিয়াৰ কিছুমান বৈশিষ্ট্য, সেই চাইডে যিটো ৰঙা লাইট দিছে তাৰ ইটো পাৰে হৈছে ৰেড লাইট এৰিয়া। এতিয়া মই ৰেড লাইট ভিতৰৰ পৰা আকৌ এবাৰ পুনৰ গৈ চাই আহিলোঁ, নিৰীক্ষণ কৰি আহিলোঁ। ইয়াত দেখা গ'ল যে মানে যিবোৰ গ্লাছ আছে, গ্লাছৰ খিৰিকীবিলাকৰ ভিতৰত ছোৱালীবিলাকে একদম কম কাপোৰ পিন্ধি তেওঁলোকে মানুহক আকৰ্ষণ কৰিবৰ কাৰণে থিয় হৈ আছে, মাতিছে। তাত কোনো কাৰণত ভিডিঅ' কৰিব নোৱাৰি, তেওঁ বুলি মই আগতে কেমেৰাটো লুকুৱাই পেলাই লৈ গৈছিলোঁ। আৰু ইয়াত যদি লাইট জ্বলি থাকে, খিৰিকীখনত যদি পৰ্দা নাথাকে, তেতিয়াহ'লে জানিব যে ৰুমটো খালী হৈ আছে, আপুনি যাব পাৰিব। আৰু যদি পৰ্দা পেলোৱা থাকে, লাইট অফ থাকে, তেতিয়াহ'লে আপুনি তাত কোনো কাৰণত সোমাব নোৱাৰিব। এয়া ৰেড লাইট এৰিয়া বাহিৰৰ দৃশ্যাংশ। আৰু এই কানাল। চহৰখনত এনেই ঘূৰি ফুৰি মানে কেনেকুৱা লাগিছে বুজাব নোৱাৰি। এইটো এটা মানে আমাৰ এটা সপোন আছিলে ইউৰোপলৈ অহা। ইয়াৰ কাৰণে আমি যে কিমান ছেক্ৰিফাইচ কৰিলোঁ ঠিক নাই, কিমান দিনৰ পৰা আমি অকণ অকণকৈ পইচা গোটাই ইয়াৰ কাৰণে আহিছোঁ। এইখিনি পিছত এটা ভিডিঅ' বনাই আপোনালোকক সকলোখিনি ক'ম। চহৰখনত এনেই ঘূৰি ফুৰিয়ে কিবা এটা মনটো ভাল লাগি আছে। এইখন আমষ্টাৰডামৰ ডেম স্কোৱাৰ বুলি কয়। এয়া আগত এই মডাম তুছাৰ এটা মিউজিয়াম আছে। সময়ৰ অভাৱৰ তাত সোমাব পৰা নাযাব এতিয়া।
এইটো এটা হৈছে ট্ৰেফিক ছিগনেল ইয়াত এতিয়া গ্ৰীণ লাইট ৰেড লাইট জ্বলি আছে বাছৰ কাৰণে মানুহখিনি আহি আছে যদি কিবা কাৰণত হঠাতে বাছ আহি যায় তেতিয়া এই যে তলৰ চুইচটো আছে এইটো টিপি দিয়াৰ লগে লগে পুনৰ ৰেড লাইট হ'ব বাছ ৰখিব মানুহ আৰামত আহিব পাৰে চাওক ৰাস্তা কেনেকৈ চাফা কৰি আছে উন্নত থকা নিচিনা লাগিছে ইমান সুন্দৰ লাগিছে নহয় বুজাব নোৱাৰা ভাষাৰ বুজাব নোৱাৰোঁ দেই গাড়ী চাওক না এইটো আপোনাৰ চাইকেল লেন চিম্পি হামিয়াই বহি আছে এইখিনিত এইটো সন্মুখত কেনালৰ এইপিনে ইয়াৰ ঘৰ এইপিনে ঘৰ আৰু আমি ইভিনিং ক্ৰুজ কৰিবৰ কাৰণে তাত যাম সেইটো সন্মুখত আমাৰ চেণ্ট্ৰেল ৰেলৱে ষ্টেচন এইটো গোটেই আমাৰ মানে ধৰক গুৱাহাটী হ'লে ফেঞ্চি বজাৰ যোৰহাটৰ হ'লে গড়ালি তেনেকুৱা ধৰণৰ জেগা চেণ্ট্ৰেল হাব এইটো আমষ্টাৰডামৰ আৰু এটা বস্তু মন কৰক এই ঘৰবিলাকৰ কালাৰবিলাক বেলেগ বেলেগ প্ৰতিটো এটা ইণ্ডিভিজুৱেল প্ৰপাৰ্টি এতিয়া আমি কেনাল ক্ৰুজত যাম 1 ঘণ্টা ৰাইড হ'ব এইটো হৈছে চেণ্ট্ৰেল ৰেলৱে ষ্টেচন আমষ্টাৰডামৰ এই এক্সিডেণ্ট নামি আহিছে চাইকেল লৈ পানী তলেদি ৰাস্তা আছে তালৈ মানুহবিলাক গৈ আছে চাওক চাইকেলত যোৱা ৰাস্তা আছে তলপিনে ইয়াত চাইকেলৰ প্ৰচলন বহুত বেছি এতিয়া আমাৰ কেনেলত ক্ৰুজ হ'ব ৰাইডিং হ'ব কেনেলটো চহৰৰ কাষে কাষে আছে চহৰখন কেনেলবিলাকৰ কাষে কাষে আছে মই গোটেই চহৰখন ফুৰাব আমিও চাম আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও দেখুৱাম ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে আৰু বহুত সৰু সৰু এনেকুৱা কিছুমান টিপছ দিম আৰু আমি ধৰক কেনেধৰণে প্লেন কৰোঁ কিবা এটা প্ৰগ্ৰেম কৰিবলৈ ফুৰিবলৈ যাবলৈ আপোনালোকক সেইখিনি আমি সৰু সৰু টিপছ দিম যাৰ জৰিয়তে যদি আপোনালোকৰ ইচ্ছা কৰে আপোনালোকক ফুৰিব পাৰে পইচা কোনো মিটাৰ নাই মাত্ৰ লাগিব মনোবল মই আপোনালোকক দেখুৱাইছোঁ আমাৰ লগত এইবাৰ ট্ৰিপটোত অকল ময়ে নেকি অকল চাকৰিয়াল আছোঁ যাৰ ৰিটায়াৰ হোৱা নাই বাকী সকলো ৰিটায়াৰ্ড মানুহ আৰু এজন মানুহক মই স্পেচিয়েলি দেখুৱাম তেওঁ ছিংগুল অকলে চেন্নাইৰ পৰা আহিছে লগত কোনো নাই চাওক এখেত অকলে চেন্নাইৰ পৰা আহিছে লগত কোনো নাই আংকল ৱেৰ কাম ফ্ৰম I'm from Chennai. Your name, sir? I'm Dr. Venkat Narayan Swamy. চাইছে এখেত ৰিটায়াৰ হোৱা আজি বহুত দিন হৈ গ'ল জীয়েক আমেৰিকাত থাকে ঘৈণীয়েকো আমেৰিকাত আছেগৈ আৰু তেখেতে অকলে আমাৰ লগতে ঘূৰি ফুৰিছে আৰু বাকীবিলাক যদি ভাগৰি গৈছে তেওঁ ভাগৰি যোৱা নাই তেওঁৰ মনোবল ইমানেই বেছি তেওঁ কৈছে যে ইয়াৰ নেক্সট টাইম মোৰ লগত প্লেন কৰিব নেক্সট আমাৰ গন্তব্যস্থান ভাবি থৈছে জাপান যাম ক্ৰুজলৈ গৈ আছোঁ এতিয়া ইয়াৰ পৰা আমাৰ কেনাল ক্ৰুজ হ'ব 1 ঘণ্টাৰ লাভাৰ্ছ কেনাল ক্ৰুজ এয়া নাও নৌকা যাত্ৰা আৰম্ভ হৈছে কেনাল ক্ৰুজটোৰ ইয়াত সৰ্বমুঠ 165 কেনাল আছে চহৰখনত আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 100 কিলোমিটাৰ আৰু এই চিটিখনৰ ভিতৰত 1281খন দলং আছে ইয়াৰ দলংবিলাকো বেলেগ ধৰণৰ আৰু আমি কেনালত বহাৰ লগে লগে ক্ৰুজত বহাৰ লগে লগে আমাক এটা হেডফোন দিলে আৰু হেডফোনত পৃথিৱীৰ যিমান ভাষা আছে সকলো ভাষা চিলেক্ট কৰিব পৰা অপশ্যন আছে আমি হিন্দীটো চিলেক্ট কৰিলোঁ আৰু এতিয়া আমি কাণত সেইটো লগাই লোৱাৰ লগে লগে আমাৰ যেনেকৈ কেনেলখন ক্ৰুজখন আগবাঢ়িছে কেনেলত তেনেধৰণে আমাক বুজাই গৈছে যে প্ৰতিটো বিল্ডিং প্ৰতিটো জেগাৰ বিষয়ে কৈ গৈছে যে এইটো কি আৰু এইটো এটা মানে খুব ধুনীয়া আৰু এই কেনালবিলাক ইমান চাফা নহয় ক'তো এটা কেৰি বেগ নাই ক'তো এটা কাগজৰ টুকুৰা নাই ইমান পৰিষ্কাৰকৈ ৰাখিছে আপোনালোকে নেদেখিলে বুজিব নোৱাৰিব এই কেনেলবিলাকৰ পাৰে পাৰে চহৰখন অৱস্থিত মানে গোটেই চহৰখনৰ ভিতৰত মই ক'লোঁ নহয় 165টা কেনেল আছে মানে খাল মানে ডাঙৰ ইয়াত নাও চলে ডাঙৰ ক্ৰুজ চলে আৰু ইয়াতে তেওঁলোকে এইবিলাকৰ পৰা কিমান টকা উপাৰ্জন কৰিছে ঠিক নাই কিমান পৃথিৱীৰ লাখ লাখ মানুহ পৰ্যটন হিচাপে ইয়ালৈ আহে ইয়াৰ পৰা তেওঁলোকৰ বহুত ৰেভিনিউ ইনকাম হয় আৰু এই কেনেলবিলাক খুব সুন্দৰভাৱে কাষে কাষে ৱাল দি তৈয়াৰ কৰি লোৱা
নদীবিলাক ইৰোশ্যন হৈ গোটেই ভাগি ছিগি অৱস্থা নাইকিয়া হৈছে ইয়াত কেনেল দুই চাইডে ধুনীয়াকৈ সুন্দৰকৈ তেওঁলোকে ইয়াত গাঁথনি ৱাল দি লৈছে আৰু দুই চাইডে কেনালৰ দুই কাষে কাষে চহৰখন অৱস্থিত আমাৰ যেনেকৈ যেনে তেনে খাল ইয়াত এই তলত কেনেল তাৰপৰা ৰাস্তা আৰু ইয়াত দলংবিলাক মন কৰিলে কেনেকুৱা ধৰণৰ ইয়াৰ দলংবিলাক মানে আমাৰ নিচিনা নহয় কেনেলৰ পাৰত গছৰ পাৰত ধুনীয়া ধুনীয়া ঘৰ চাইকেল দিছে কিমান ধুনীয়া ধুনীয়া চাইকেল দিছে ইয়াত কেনেলবিলাকৰ কাষে কাষে চাওকচোন চহৰবিলাক কিমান ধুনীয়া কোনপিনে ভিডিঅ' কৰিম কোনপিনে ভিডিঅ' এনেকুৱা আপোনালোকক দেখুৱাবৰ কাৰণে যিমান পাৰিছোঁ কৰিছোঁ আৰু ভিডিঅ'বিলাক ইয়াৰ এনভাইৰমেণ্টৰ কাৰণে যিমান পাৰে মানুহে চাইকেল চলায় ইতিমধ্যে আমাৰ প্ৰায় এঘণ্টাৰ এই নৌকা যাত্ৰা সমাপ্ত হ'ল আহি আমি কাষ পালোহি এতিয়া 7টা বাজি গ'ল সন্ধ্যা খুব সুন্দৰ পোহৰ হৈ আছে আমি এতিয়া ইয়াৰ পৰা ওলাই এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত ৰাতি আহাৰ গ্ৰহণ কৰি আমি হোটেললৈ যামগৈ আৰু হোটেলত আজি ৰাতিটো কটাই পুনৰ আকৌ কাইলৈ আমি কলৈ যাম আমাৰ নেক্সট ভিডিঅ'ত আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই নমস্কাৰ